আমি সকলোৱে জানো যে মোবাইল ফোনটোৱে আমাৰ জীৱনটো কণ্ট্ৰল কৰি আছে, আমাৰ সময়বোৰ নষ্ট কৰি আছে আৰু লাহে লাহে আমাৰ বুদ্ধিবোৰ শেষ কৰি আছে, আমাৰ মনত ৰখা ক্ষমতাবোৰ কম কৰি আছে। আমি সকলোৱে জানো, কিন্তু মোবাইল ব্যৱহাৰ কৰাটো অসহায়ত্ব হৈ গৈছে, কাৰণ এইটো সকলো কামেই মোবাইলতেই হয়। মোবাইল যেনেদৰে জীৱনৰ এটা অংশ হৈ গৈছে, কিন্তু আপুনি এই কথাটো জানেনে যে মোবাইলৰ 100% ব্যৱহাৰৰ ভিতৰত কেৱল 30%হে কামৰ বস্তু হয়, বাকী 70% কেৱল আপোনাৰ সময়বোৰ নষ্ট কৰি আছে। এই ভিডিঅ'টো শেষ কৰি চোৱাৰ পাছত আপোনালোকে মোবাইল নহয়, আপুনি মোবাইলক কণ্ট্ৰল কৰিব পাৰিব। বন্ধুসকল, মোবাইল ব্যৱহাৰ কৰাটো কোনো অসুবিধা নহয়, কিন্তু আপোনাৰ মনত আছেনে যে কেতিয়াবা আপুনি কোনোবা কামৰ বাবে মোবাইলৰ স্ক্ৰীনখন অন কৰা, তেতিয়া সেই কামটো পাহৰি আপুনি বেলেগ কাম কৰাত লাগি যায় আৰু 15 পৰা 20 মিনিট নষ্ট কৰাৰ পাছত আপুনি পাহৰিয়ে যায় যে আপুনি কি কাম কৰিবৰ বাবে মোবাইলটো খুলিছিল। কিন্তু আপোনাৰ মোবাইলত যিবোৰ এপ্লিকেশ্যন আছে, যিবোৰ নটিফিকেশ্যনৰ ব্যৱস্থা আছে, সেইবোৰ এনেদৰে ডিজাইন কৰা হৈছে যে আপুনি বেছি সময় সেই এপ্লিকেশ্যনত পাৰ কৰক আৰু আপুনি সময়ৰ কথা গম নাপাওক। এই কোম্পানীবোৰে পইচাৰ ইনকাম কৰিবলৈ আপোনাক বেছি সময় মোবাইলত অনলাইন থাকিবলৈ চেষ্টা কৰে, আৰু এতিয়াতো এই সকলোবোৰ বস্তু আমাৰ অভ্যাস হৈ গৈছে। মানে যদি আপুনি এলাৰ্ম লগাবলৈ মোবাইলটো হাতত লৈছে, তেতিয়া আপুনি ফেচবুকত 15-20 মিনিট সময় নষ্ট কৰি, ইনষ্টাগ্ৰামত 15-20 মিনিট সময় নষ্ট কৰি, হোৱাটছএপত 20-25টা মান মেছেজ ৰিপ্লাই দিয়াৰ পাছত মোবাইলটোৰ স্ক্ৰীনখন বন্ধ কৰিব, আৰু যেতিয়াই কোনোবা নটিফিকেশ্যন আহিব আপুনি পুনৰ মোবাইলটো হাতত লৈ বহি যাব। এইদৰে নজনাকৈয়ে মোবাইলে আপোনাৰ জীৱনটো কণ্ট্ৰল কৰি আছে। আমি বাহিৰত খেলা ধূলা কৰা বন্ধ কৰি দিছোঁ, কাৰণ সেইবোৰ ঠাই আজিকালি অনলাইন গেমিঙে লৈ লৈছে। বন্ধুসকলৰ সৈতে লগ ধৰা বন্ধ কৰি দিছোঁ, মনত ৰখাৰ ক্ষমতা কমি গৈ আছে, ঘণ্টা ধৰি সময় নষ্ট হৈ গৈ আছে আৰু পঢ়াত মন নবহে, আৰু নাজানো কিমান লোকচান হৈ আছে। আপুনি ডিজিটেল কোম্পানীবোৰৰ হাতত কাঠৰ পুতলা হৈ থাকিব মন নাই নহয়। কামত নোহোৱা এপ্লিকেশ্যনবোৰক আনইনষ্টল কৰি দিয়া বা নটিফিকেশ্যনবোৰক বন্ধ কৰি দিয়া, কাৰণ এই নটিফিকেশ্যনবোৰে তোমাৰ ধ্যান টানি লৈ যায়। যেতিয়াই মোবাইলটো কোনোবা কামৰ বাবে উঠাবা, মোবাইলৰ স্ক্ৰীনখন অন কৰাৰ আগতে কওক যে মোবাইলটো কি কামৰ বাবে উঠাইছিলা, আৰু সেই কামটো হোৱাৰ পাছত মোবাইলটো পুনৰ থৈ দিয়ক। সকলো সময়তে মোবাইলটোৰ লগত লৈ ফুৰাৰ অভ্যাসবোৰ নিশ্চয় এৰি দিয়ক। মোবাইলৰ ব্যৱহাৰ কেৱল ভাল কামৰ বাবে কৰক, পঢ়াৰ বাবে কৰক, জ্ঞান ল'বৰ বাবে কৰক, প্ৰেৰণা ল'বৰ বাবে কৰক। কোনো এটা বস্তু এই পৃথিৱীত ভাল বা বেয়া নহয়, এইটো মাত্ৰ আমি ব্যৱহাৰ কৰাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়াৰে পৰা আপুনি মোবাইলটো ব্যৱহাৰ কৰাৰ ধৰণ সলনি কৰি দিয়ক, সলনি হোৱাবোৰ আপুনি নিজে অনুভৱ কৰিব। যদি ভিডিঅ'টো কোনোবা কথাৰ লগত আপুনি একমত, তেন্তে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব, আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।